নমস্কাৰ আবৃত্তি প্ৰতিযোগিতাৰ বিচাৰক মণ্ডলী আৰু সদন আজি আবৃত্তি কৰিবলৈ লোৱা কবিতাৰ শিৰোনাম বিশ্বশিল্পী কবি জ্যোতিপ্ৰসাদ আগৰৱালা শিল্পী মই তিনিও কালৰ অতীতৰ বৰ্তমানৰ অনাগত ভৱিষ্যৰ আদিতে যাত্ৰা কৰি অনাদিলে যাওঁ ধ্বংসৰ মাজেদি মই ৰূপান্তৰ দি ৰূপ পাই নৱতম সৃষ্টিৰ হলিতা জ্বলাও জনতাৰ হৃদয় মোৰ সোণোৱালী দেশ মই পিন্ধো বিশ্ববেশ নতুন দৃষ্টিৰে চাওঁ সৃষ্টিৰ অনিমেষ নানা ভাষা নানা আশা নানা জাতি বৰ্ণ যিনি মই শুনো ঋণী ঋণী বিশ্ব জনতাৰ এক অপূৰ্ব সংগীত সেই সংগীতৰ প্ৰতিধ্বনি তুলো মোৰ গানে সুৰে সাম্যৰ সমৃদ্ধিৰ সৌন্দৰ্য মহামহত্বৰ পাতিবলে শান্তি নবলো এই পৃথিৱী মোৰ কল্পনা মেধা বুদ্ধি মনিখাৰে মোকে মোকে কৰি সংস্কৃতি অপূৰ্ব আধাৰ মোকে হলিতা কৰি জ্বলাও বিশ্ব চাকি বিশ্ব জনতাৰ পূজাৰ সেই পূজাৰ প্ৰধান অজ্ঞ কৰি মই মোকে দিওঁ উপহাৰ মোকে কৰি কুহু প্ৰচাৰ বিশ্ব